নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ নতুন ভিডিঅ'টোলৈ আপোনাক পুনৰ স্বাগতম বন্ধুসকল আমি ইয়াৰ আগৰ ভিডিঅ'টোলৈকে স্মল ফ্ৰেনৰ +3 ব্যৱহাৰ কেনে ধৰণে হয় তাৰ পৰা আমি অনুশীলন কৰিলো আমি কি পাইছিলো লগতে আমি পাইছিলো +1 ৰ স্মল ফ্ৰেনৰ -4 = 5 ঠিক তেনেকৈ +2 স্মল ফ্ৰেন হ'ল -3 = 5 আৰু যোৱাটো ভিডিঅ'ত আমি পাইছিলো যে +3 স্মল ফ্ৰেন হ'ল -2 = 5 হয়নে বাৰু এই ভিডিঅ'টোত আমি এবাৰ +4 ৰ স্মল ফ্ৰেন কেনেকৈ ব্যৱহাৰ কৰি অংকবিলাক সমাধান কৰিব লাগে তাৰ ওপৰত অনুশীলন কৰিম আমি কি পাইছিলো আমি পাইছিলো +4 ৰ স্মল ফ্ৰেন হৈছে -1 = 5 হবনে +4 ৰ স্মল ফ্ৰেন -1 ঠিক আছে এতিয়া এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰি এই অংকবিলাক কেনেকৈ সমাধান কৰিব লাগিব আমি তাৰ ওপৰত অনুশীলন কৰিম আহক আমি আগবাঢ়ো এতিয়া বৰ্ডলৈ মন কৰক বৰ্ডত থকা প্ৰথম প্ৰশ্নটো কি আছে এইটো চাওক এটো বৰ্ডৰ প্ৰথম প্ৰশ্নটো আছে 1 + 4 1 + 4 মানে 1 ৰ লগত আমি 4 যোগ কৰিব লাগে হয়নে এই অংকটো এতিয়া আমি এবাকাছ টুলছত কেনেকৈ সমাধান কৰিব চাওঁ আহক আমি পাইছিলো নহয় ইউনিট পইণ্টৰ মান 0 যেতিয়ালৈকে ইউনিট পইণ্টৰ ওচৰলৈ এটা বিটছ নাযায় কোনো বিটছ নাযায় তেতিয়ালৈকে তাৰ মান 0 হৈ থাকিব আৰু যেতিয়া বিটছ যাব তেতিয়া তাৰ মান নিৰ্ধাৰণ হ'ব এতিয়া আমাক প্ৰথমতে কি লাগে প্ৰথমতে আমাক লাগে +1 এটাকে +1 হ'বৰ কাৰণে আমি কি কৰিম +1 হ'বৰ কাৰণে আমি এটা বিটছ ইউনিট পইণ্টৰ ওচৰলৈ 1 সদত উঠাই দিম ঠিক আছে আমি +1 টো পালো এতিয়া ইয়াৰ লগত আমি কি যোগ কৰিব লাগিব +4 মানে 4 যোগ কৰিব লাগিব এতিয়া 4 যোগ কৰিবৰ কাৰণে আমাৰ ইয়াত 4টা বিটছ আছে নে বাৰু সব আমাৰ ইয়াত 4টা বিটছ নাই আমাৰ ইয়াত 1 2 3টা বিটছ আছে তাৰ মানে 4 হ'বৰ কাৰণে এটা বিটছ কম হৈ আছে তেতিয়া এই অংকটো ডাইৰেক্ট সমাধান হ'ব জানো এই অংকটো ডাইৰেক্ট সমাধান নহয় এটাকে আমি এই অংকটো সমাধান কৰিবৰ কাৰণে আমি কি কৰিম আমি এই স্মল ফ্ৰেনৰ ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম আমি ইয়াত কি পাইছো আমি ইয়াত পাইছো +4 ৰ স্মল ফ্ৰেন হৈছে -1 ঠিক আছে তাকে ইয়াত কি হ'ব আমাক লাগে +4 এটাকে আমি কৰিম ইউনিট পইণ্টৰ পৰা এই এটা বিটছ নমাই দিম মানে -1 হ'ব আৰু ওপৰৰ পৰা যেতিয়া আপাৰ বিটছ +5 নামি আহিব ইউনিট পইণ্টৰ ওচৰলৈ ঠিক আছে তে উত্তৰ আমি কি পালো প্ৰথম প্ৰশ্নটো সমাধান কৰি পেলাই প্ৰথম প্ৰশ্নটোৰ উত্তৰ আমি পালো মানে ইউনিট পইণ্টৰ ওচৰত আছে আপাৰ বিটছ এটাকে উত্তৰ হ'ব 5 মানে 5 ঠিক আছে এতিয়া আহক আমি 2 নম্বৰ প্ৰশ্নটো আমি সমাধান কৰো এই 2 নম্বৰ প্ৰশ্নটো কি আছে চাওকচোন 2 নম্বৰ প্ৰশ্নটো আছে 2 + 4 মানে 2 + 4 আমি 2 ৰ লগত 4 যোগ কৰিব লাগে হয় এই অংকটো এতিয়া আমি এবাকাছ টুলছত সমাধান কৰো এতিয়া আমি এবাকাছ টুলছত প্ৰথমতে কি কৰি ল'ব লাগিব হয় আমি এবাকাছ টুলছটো প্ৰথমে ক্লিয়াৰ কৰি ল'ব লাগিব তে ক্লিয়াৰ কৰিবৰ কাৰণে কি কৰিম আমি এই বিটছটো ওপৰলৈ এনেকৈ উঠাই লৈ পেলাই আমি এতিয়া এই এবাকাছ টুলছটো আমি ক্লিয়াৰ কৰি ল'লো ঠিক আছে এতিয়া প্ৰথমতে আমাক কি লাগে প্ৰথমতে আমাক লাগে 2 হ'বৰ কাৰণে আমি কি কৰিব লাগিব আমি 1 ৰডৰ মানে এককৰ ঘৰৰ ৰডডালৰ দুটা বিটছ আমি ইউনিট পইণ্টৰ ওচৰলৈ এনেকৈ উঠাই দিম এতিয়া কি হ'ব এটো হ'ল 2 তাৰ মানে আমি 2 টো পালো হয় এতিয়া আমি ইয়াৰ লগত কি যোগ কৰিব লাগিব আমি ইয়াৰ লগত যোগ কৰিব লাগিব 4 হয়নে এতিয়া 4 টো আমি ইয়াৰ লগত যোগ কৰিব হ'ব কিন্তু 4 যোগ কৰিবৰ কাৰণে চাওকচোন আমাৰ লোৱাৰ বিট 4টা আছে নে বাৰু তলত নাই কি আমাৰ লোৱাৰ বিট কেইটা আছে ইয়াত এতিয়া মাত্ৰ দুটাহে আছে কিন্তু আমাক লাগে 4 কেনে কি কৰিম তাৰ মানে এই প্ৰশ্নটো আমি ডাইৰেক্ট সমাধান কৰিব নোৱাৰো
এই প্ৰশ্নটো সমাধান কৰিবৰ কাৰণে আমি কি কৰিব লাগিব আমাৰ এই স্মল ফিন ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিব লাগিব এই স্মল ফৰ্মুলাটো কি যেতিয়া 4 যোগ কৰিব লগা হয় আমি কি কৰিব লাগে 1 মাইনাস কৰিব লাগে আৰু প্লাস 5 কৰিব লাগে হয় না এটাকে আমি এতিয়া ইয়াত কি কৰিম টুলছত আমি ইয়াত দিয়া হে কাৰণে 1 মাইনাস কৰিম এটা বিট তললৈ নমাই দিম আৰু ওপৰৰ পৰা আপাৰ বিট তললৈ নামি আহিব হলনে এতিয়া আমি কি পালো ইউনিট পইণ্টছত কেটা বিট আছে দুটা বিট আছে এটা আপাৰ বিট আছে এটা লোৱাৰ বিট আছে আপাৰ বিটৰ মান কিমান 5 আৰু লোৱাৰ বিটৰ মান 1 এটা কিমান হ'ব 5 1 6 ঠিক আছে কি আমাৰ উত্তৰটো কি হ'ব আমাৰ উত্তৰ হ'ব এই প্ৰশ্নৰ 6 ঠিক আছে বুজি পাইছে নে বাৰু এনেকৈ কি আমি 3 নম্বৰ প্ৰশ্নটো সমাধান কৰো এই প্ৰশ্নটো কি আছে চাও এই প্ৰশ্নটো আছে 3 + 4 হয় না আহক এতিয়া এই প্ৰশ্নটো আমি একে ধৰণৰে এবাকাস টুলছত সমাধান কৰো আমি প্ৰথম কি কৰিম এতিয়া আমি এবাকাস টুলস ক্লিয়াৰ কৰি লম হল এতিয়া আমাক প্ৰথমতে কি লাগে প্ৰথমতে আমাক লাগে 3 হয় না এই 3 টো পাবৰ কাৰণে আমি কি কৰিব লাগিব হয় 3 পাবৰ কাৰণে আমি ইউনিট পইণ্টৰ ওচৰলৈ ওয়ান্স ৰডৰ তিনটা বিট এনেকৈ একেলগে উঠাই দিম হল না এটো কি হল 1 2 3 আমি 3 টো পালো ঠিক আছে এতিয়া আমি ইয়াত কি যোগ কৰিব লাগে ইয়াৰ লগত যোগ কৰিব লাগে 4 এই 4 টো দাঁড়া কৰিব নহয় এটা চাকচোন নহয় কাৰণ ইয়াত কি আছে আমাৰ তলত বিটস কেটা আছে বাৰু তিনটা বিটস আপোনাৰ ইউনিট পইণ্টৰ ওচৰলৈ গুচি গ'ল কিন্তু ফ্ৰী হৈ বিটস কেটা আছে এতিয়া মাত্ৰ এটা বিটস আছে হয় না তে আমাক কিন্তু 4টা বিটস লাগে তে ইয়াত 4টা বিটস নাই কিয়া তে আমি কি কৰিব লাগিব আমি পুনৰ এই কাৰণে স্মল ফিন ফৰ্মুলা ইয়াত আকৌ ব্যৱহাৰ কৰিম ঠিক আছে তে স্মল ফিন ফৰ্মুলাটো কি আছিল আমাৰ স্মল ফিন ফৰ্মুলাটো আছিল যদি আমাক 4 যোগ কৰিব লগা হয় তেতিয়া আমি 1 বিয়োগ কৰিম আৰু ওপৰৰ পৰা আপাৰ বিটস 5 প্লাস হৈ যাব হয় না বাৰু আমি এতিয়া কি কৰিম তেতিয়া হলে আহক এই কামটো আমি ইয়াত কৰো এতিয়া তে তলতটো এটো আছে এটাকে আমাৰ কি হ'ব -1 হ'ব আৰু আপাৰ বিটস মানে +5 হ'ব এটাকে আমি এটা বিটস তললৈ নমাই দিম আৰু ওপৰৰ পৰা আপাৰ বিটস ইউনিট পইণ্টৰ ওচৰলৈ নামি আহিব হল এতিয়া আমি কি পালো ইয়াত ইউনিট পইণ্টৰ ওচৰত কিমানটা বিটস আছে এটা আপাৰ বিটস আছে আৰু লোৱাৰ বিটস দুটা আছে আপাৰ বিটসৰ মান কিমান 5 লোৱাৰ বিটস কিটা আছে দুটা আছে এটাকে কিমান হল 5 6 7 ঠিক আছে কি আমাৰ উত্তৰটো কি হ'ব আমাৰ উত্তৰ হ'ব ইয়াৰ 7 আমি উত্তৰ পালো 7 ঠিক আছে এতিয়া ইয়াৰ পিছৰ আৰু অন্তিম প্ৰশ্নটো আমি সমাধান কৰো এই অন্তিম প্ৰশ্নটো আমাৰ কি আছে ইয়াত আছে 2 + 2 + 4 মানে 2 + 2 + 4 হয় না এই প্ৰশ্নটো আহক এতিয়া আকৌ আমি টুলছত সমাধান কৰো আমি প্ৰথমতে এতিয়া কি কৰি লব লাগিব আমি প্ৰথমে এবাকাস টুলস ক্লিয়াৰ কৰি লব লাগিব ঠিক আছে কি এবাকাস টুলস ক্লিয়াৰ হল এতিয়া প্ৰথমতে আমাক কি লাগে প্ৰথমতে আমাক লাগে 2 তে 2 টো হ'বৰ কাৰণে আমি কি কৰিব লাগিব ওয়ান্স ৰডৰ ইউনিট পইণ্টৰ ওচৰলৈ আমি লোৱাৰ বিটস দুটা এনেকৈ উঠাই দিম হয় না এটো আমি 2 পালো এতিয়া ইয়াৰ লগত আৰু কি যোগ কৰিব লাগিব আমি সাকচন ইয়াত কি আছে ইয়াৰ লগত আৰু আমি এটা 2 যোগ কৰিব লাগে হয় না ইয়াৰ তলত দুটা বিটস আছে না বাৰু আছে সেই কাৰণে প্লাস 2 কাৰণে আমি কি কৰিলো দুটা বিটস আকৌ এনেকে ওপৰলৈ উঠাই দিলো হল 2 + 2 হল এতিয়া শেষত আমি ইয়াৰ লগত কি যোগ কৰিব লাগিব আমি ইয়াৰ লগত আকৌ এই 4 এটা যোগ কৰিব লাগে +4 যোগ কৰিব লাগে হয় না সাকচন ইয়াত কিবা বিটস আছে নে বাৰু তলত নাই কিয়া তামানে আমি 4 টো ডাইৰেক্ট যোগ কৰিব নোৱাৰো ইয়াত কাৰণ যি 4টা বিটস আছিল গোটেই কিটা আপোনাৰ ইউনিট পইণ্টৰ ওচৰলৈ গুচি গ'ল
হয়নে ফ্ৰী বিট ইয়াত এটাও নাইকিয়া সেইকাৰণে আমি কি কৰিম এতিয়া আমি পুনৰ এই স্মল ফিন ফৰ্মুলা ব্যৱহাৰ কৰিম স্মল ফৰ্মুলাটো কি আছিল +4 ৰ স্মল ফিন কি 4 যোগ কৰিব লগা আমি কি কৰিব লাগিব 1 মাইনাস কৰিব লাগিব আৰু আপাৰ বিটস 5টো নামি আহিব ঠিক আছে তাকে আহকচোন আমি কৰো এতিয়া আমাক কি বিয়োগ কৰিব লাগে আমি 1 বিয়োগ কৰিব লাগে এটাকে আমি এটা বিটস নামাই দিম হল আৰু তেতিয়া কি হ'ব লগে লগে স্মল ফিন 5 ইউনিট পইণ্টৰ ওচৰলৈ গুচি আহিব হল নে এতিয়া আমি উত্তৰ কি পালো প্ৰশ্নটো আমাৰ সমাধান হ'ল তে উত্তৰ কি পালো 5 6 7 8 তাৰ মানে আমাৰ উত্তৰ হ'ল 8 আমি উত্তৰ পালো 8 হল নে এই প্ৰশ্নটো আমাৰ সমাধান হৈ গ'ল বুজি পাইছেনে আপোনালোকে কেনে কৰিব লাগিব এনেকে আমি +4 স্মল ফিন -1 = +5 এই সূত্ৰটো ব্যৱহাৰ কৰি এই এনে ধৰণৰ প্ৰশ্নবিলাক আমি সমাধান কৰিব লাগিব আপোনালোকেও ছাত্ৰ ছাত্ৰী এতিয়া সেই কিতাপখন মেলি লৈ পেলাই কিতাপখনত যিখিনি +4 ৰ স্মল ফিন +4 ৰ যিটো চেপ্টাৰ আছে যিখিনি কোৱেশ্চন আছে যিখিনি অংক আছে সেই অংকখিনি তেওঁলোক সমাধান কৰিবলৈ দিওঁ বাৰে বাৰে প্ৰেক্টিছ কৰক যেতিয়ালৈকে তেওঁলোকৰ মনত নাথাকে লগতে আপোনালোকেও প্ৰেক্টিছ কৰক ঠিক আছে ধন্যবাদ